वेलकम टू माय यूट्यूब चैनल प्रांजल्स ब्लॉग। আজি আপোনালোকক মানে অৰুণাচলৰ পাছিঘাটৰ ভিডিঅ' দুটামান দেখাম। মই 2019 চনতে গৈছিলো 10ত ক্লাছ 10ত পঢ়ি থাকোঁতে পাছিঘাট গৈছিলো এক্সকাৰছন, আৰু তাৰ কিছুমান ভিডিঅ' মই ৰাখি থৈছো। কিছুমান নাই, কিছুমান ডিলিট হৈ গ'ল। দাদা মোবাইলত আছিলে, দাদা মোবাইলত লৈ গৈছিলো, আৰু দাদা মোবাইলো কালি চাওঁতে দেখা পাইছো যে কিছুমান ভিডিঅ' আছে, দেখাই আছো। ভিডিঅ'বোৰ চাব। মজা বে নাইস। ख्याली है पैसे से मरिया सर আমি রাস্তাত আছো। তাত সোমাওতেই মানে প্ৰথমতে দেখা পাইছে, তাত সোমাওতে যে ডাঙৰকে পাছিঘাট বুলি দলংখন পাৰ হৈ যিটো সোমাইছে, তাতে লিখা আছে ডবলকে বগা আখৰে চুনেদি নহ'ব চাগে, বেলেগ কিবা তেনেকুৱা লিখা আছে, ডাঙৰকে লিখা আছে পাছিঘাট বুলি। তাৰপৰা আৰু হাতী ভিডিঅ' কৰি থাকোঁতে হাতী আহি গ'ল, পাহাৰৰ পৰা হাতী দুটা আহি গৈছে, দেখিছে আপোনালোকে হাতী দুটাৰ কথা। ভিডিঅ' বনাই থাকোঁতে জাষ্ট ভিডিঅ' বনাই দিলোঁ, আৰু হাতীকেইটা পানী খাই আছে, আহি পানী ধুনীয়াকৈ পুৰা চেইন লগাই। মানে মই প্ৰথম দেখিছোঁ তেতিয়া ইমান ওচৰৰ পৰা হাতী, আগতে দেখা নাছিলোঁ, কেতিয়াও দেখা নাছিলোঁ ইমান ওচৰৰ পৰা হাতী। জাষ্ট মানে অলপ 2-3 মিটাৰ আঁতৰতে হাতীয়ে পানী খায়।
এইখনে হৈছে অৰুণাচলৰ চিয়াং নদীৰ কাষৰ জুৰিয়া, তাতে আমাৰ পিকনিক প্লেচটো তেতিয়া লাগিলা যে दुडवल नाचरा आए खड़े गोरा तो पदी उड़वकताई जो नचदा दूड़े बापू लड़े तेरे ओलाए अरे आग लगा चाहे बस्ती में बाबा तो रहता मस्ती में তেতিয়া লাগিলা যে মই মানে আগতেও প্ৰায় ফটো চটো কৰা পিকনিক গ'লে আমাৰ দুটা ক্লাছত মই বাসৰপিনা স্কুলখনত 9 আৰু 10 দুটা ক্লাছতে পঢ়িছোঁ আৰু দুটা ক্লাছতে এক্সকাৰ্ছন গৈছোঁ। প্ৰথমটো 9ত গৈছোঁ, প্ৰায় আপোনাৰ তেজপুৰ গৈছোঁ আৰু এতিয়া 10ত গৈছোঁ পাছিঘাট। আৰু দুইটাতে মই 9তো তেজপুৰ যাওঁতেও বহুত ভিডিঅ' কৰি ৰাখিছিলোঁ, কিন্তু ইমানবোৰ ভিডিঅ' এতিয়ালৈ নাই বৰ্তমান। আৰু 9ত গৈ যাওঁতে এইবোৰ ভিডিঅ' কৰি ৰাখিছোঁ, 10ত মই প্ৰায় এতিয়া ভিডিঅ' কৰি ৰাখিছোঁ এইবোৰ। আৰু তাত বহুত ভিডিঅ' কৰিছিলোঁ, কিছুমানে ফটো মাৰি পৰ্তা বা টান পাওঁ, ভাল নালাগে ফটো মাৰি, ভিডিঅ' কৰি ভাল লাগে। আৰু এনেকৈ ভিডিঅ' কৰি গৈ আছিলোঁ আৰু তাৰপৰা ভিডিঅ'বোৰ চাওক ভাল। তাত মানে একো কোৱা নাই, তেতিয়াতো মোৰ ইউটিউব চেনেল একো খোলা কথাই নাই, এনেই জাষ্ট ভিডিঅ' কৰি ভাল লাগে। তাৰপৰা সেইটোকে এতিয়া ভিডিঅ' কৰি আৰু ইউটিউব চেনেলকে খুলি দিলোঁ। আমাৰ লগত গৈছিলে ল'ৰা ছোৱালী প্ৰায় 40টামান গৈছিলে, আৰু বাইদেউ গৈছিলে এগৰাকী, ছাৰ গৈছিলে এজন, তাৰপৰা আৰু দুজন দাই গৈছিলে, এজন চকীদাৰ, এজন আমাৰ স্কুলৰ কেৰাণীৰ মানস বৰগোহাঁই ক'ব লাগিব এটা কথা ভাল মানে। আৰু তাৰপৰা গৈছিলে চকীদাৰ, তাৰপৰা বাইদেউ দীপা বৰগোহাঁই, তাৰপৰা তৈলন বৰগোহাঁই ছাৰ গৈছিলে। আৰু আমি এনেকৈ 40জন ছাৰ ড্ৰাইভাৰ এনেকৈ কৰি আদি কৰি গৈ আছোঁ পাছিঘাট। ব্ৰহ্মপুত্ৰ মানে বগীবিল দলং পাৰ হোৱা ভিডিঅ'টো আছিলে, কিন্তু ভিডিঅ'টো বৰ্তমান ডিলিট হৈ গ'ল। আৰু
পাছিঘাটৰ কিছুমান ভিডিঅ' দেখাইছো চাওঁতে ভাল পাই আছে নে পাইছে নাজানিছো কিন্তু ভাল নেপাবও পাৰে পাবও পাৰে আৰু কেলে নাপাব পাৰে কাৰণ তাত মই এতিয়া বৰ্তমান যোৱা নাই তো আগৰ ভিডিঅ'টো আনি পিনি যদি মই এতিয়া লগাই পানি যদি মই ভিডিঅ'টো দিওঁ তেতিয়া মোৰ কিবাকে ভইচত কৰোঁতো কিবা খেলি মেলিখন হ'বগৈ আৰু এতিয়া অলপ এনেকে কৈ দিছোঁ আৰু খেলি মেলি হ'ব কেলে কাৰণ বৰ্তমান মই এতিয়া তাত যোৱা নাই মই তাত কি হেৰি কৰি গৈছিলোঁ মানে নেজানো তাত পাহৰি থাকিলোঁগৈ কেনেকুৱা কি আছিলে আৰু বৰ্তমান যোৱাহেঁতেন বেলেগ কথা আছিলে আৰু তথাপিও ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু তেতিয়া বাই বাই